আমাক পেটে ভাতে নামাৰিব, আমাকো সন্মান সহকাৰে জীয়াই থাকিব দিয়ক। এই আহ্বান অসম ষ্টেট আউটচোৰ্চ পাৱাৰ ইউনিয়নৰ অস্থায়ী কৰ্মচাৰীসকলৰ। বুধবাৰে তিনিচুকীয়াত অসম শক্তি বিতৰণ কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ সমীপত অসম ষ্টেট আউটচোৰ্চ পাৱাৰ ইউনিয়নৰ অস্থায়ী কৰ্মচাৰীসকলে এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত অস্থায়ী কৰ্মচাৰীসকলে চৰকাৰী খণ্ডৰ উত্তৰসূৰী তিনিটা কোম্পানী ক্ৰমে APDCL, APGCL আৰু AEGCLৰ অস্থায়ী কৰ্মচাৰী যৌথ মঞ্চই অসম ষ্টেট আউটচোৰ্চ ৱৰ্কাৰ্ছ ইউনিয়নে অতি ক্ষোভেৰে কয় যে বছৰ বছৰ ধৰি ৰ'দ বৰষুণত বতাহ ধুমুহা আদিত বিনষ্ট হোৱা লাইন মেৰামতি কৰা, COVID-19ৰ দৰে দুৰ্যোগৰ সময়তো ৰাইজক নিয়মিত বিদ্যুৎ যোগান ধৰাৰ বাবে কাম কৰা, লগতে বিগত বছৰটোত লোকচানত চলি থকা শক্তি বিভাগটোক 300 কোটিলৈ লাভলৈ লৈ যোৱা শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলক বৰ্তমান সময়ত যি পেটে ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে তাক ইউনিয়নে আজিৰ সংবাদমেলৰ জৰিয়তে দুখ প্ৰকাশ কৰে। লগতে বৰ্তমান অসম চৰকাৰে ঘোষণা কৰা 5,000 পদত কোনো পৰীক্ষা নাপাতিবলৈ সকিয়নি প্ৰদান কৰে আৰু উক্ত কৰ্মচাৰীসকলক 5,000 খালী পদত বিনা চৰ্তে অন্তৰ্ভুক্ত নকৰিলে অস্থায়ী কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি চৰকাৰলৈ সকিয়নি প্ৰদান কৰে। ভৱিষ্যত দিনত চৰকাৰে এই খাটি খোৱা অস্থায়ী কৰ্মচাৰীসকলৰ হিতাৰ্থে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব। আমি এটা অনুৰোধ কৰোঁ, আমাৰ চাকৰি সোনকালে নিয়মীয়া কৰোঁ। চৰকাৰলৈ এটা অনুৰোধ, বিনম্ৰ অনুৰোধ, আমাৰ অস্থায়ী চাকৰিবিলাক সোনকালে স্থায়ী কৰক। পেটে ভাত ইয়াৰ পৰা 5,000তকৈ অধিক কৰ্মচাৰী কৰ্মৰত। তাৰ ভিতৰত যদি আমি এতিয়া যিটো ভয় হৈছে আমাৰ, যদি 5,000 কৰ্মচাৰী ফ্ৰেছত লৈ লয় তেতিয়া আমাৰ এই কৰ্মচাৰীখিনি ক'লৈ যাব? এই কৰ্মচাৰীখিনিৰ ভৱিষ্যতলৈ আমি বহুত শংকাত পৰিছোঁ। গতিকে আমি এটাই ক'ব বিচাৰোঁ, চৰকাৰক তথা বিভাগক অনুৰোধ কৰিব বিচাৰোঁ যাতে আপোনালোকে এই যিখিনি খাটি খোৱা কৰ্মচাৰীখিনি আছে সিহঁতৰ জীৱনলৈ আপোনালোকে হেতালি নেখেলিব। আপোনালোকে আমাৰ এই কৰ্মচাৰীখিনিক লৈয়ে আপোনালোকে পৰীক্ষা নপতাকৈ এই কৰ্মচাৰীখিনিক আপোনালোকে চৰকাৰী যিটো চাকৰি নিয়মীয়াকৰণৰ যিটো ব্যৱস্থা চলি আছে তাৰ আওতালৈ আনি এইখিনিকে মানে আপোনাৰ ৰেগুলাৰ কৰি সকলোকে